পুনৰ আৰু এটা কবিতা লৈ আহিলোঁ। কবিতাটিৰ শিৰোনাম হৈছে মোৰ হাফ গাৰ্লফ্ৰেণ্ড। এজনী ছোৱালী আছিল যি মোৰ ক্ৰাছ আছিল। ক'ব নোৱাৰাকৈ মোৰ তাই হাফ গাৰ্লফ্ৰেণ্ড আছিল। লুকাই চুৰ কৰি কেৰাহী কৈছাই ইমোশ্যনবোৰ কণ্ট্ৰল কৰিছিলোঁ। লগৰ সমনীয়াৰ ফুচফুচনিত লাজ পাই বহীখনেৰে মুখ ঢাকিছিলোঁ। লগৰজনৰ সহানুভূতিত বাৰুকৈ মনত জোৰ পাইছিলোঁ, কিন্তু তাইৰ মিঠা হাঁহিৰ বানে যে মোক বাধা দিয়ে যেন পাইছিলোঁ। এদিন দুদিনকৈ সময়বোৰ পাৰ হ'ল। আঁতৰি যোৱাৰ বিষাদতাই মোক চানি ধৰিছিল। কম নকমকৈ কওঁ কওঁ লগা কথাষাৰে মোক ভিতৰি ভিতৰি মাৰি পেলাইছিল। কেনেকৈ কওঁ মোৰ কথাবোৰ তাইক? হাতত যে নম্বৰটোও নাই। নম্বৰ পালেও কথাষাৰ ক'বলৈ সাহস গোটাবও পৰা নাই দেখোন। কিন্তু হঠাৎ এদিন লগৰজনে নম্বৰটো কালেক্ট কৰি দিলে আৰু ময়ো লওঁ নলওঁকৈ নম্বৰটো ল'লোঁ। নম্বৰটো লৈ মই মোৰ লগত থকা মোবাইলটো হাতত লৈ নম্বৰটো টিপো নিটিপোকৈ নম্বৰবোৰ টিপিবলৈ আৰম্ভ কৰিলোঁ। 9864 এই নম্বৰেৰে আৰম্ভ হোৱা ৰিলায়েন্স নম্বৰটো মোৰ মোবাইলটোত ডায়েল কৰিছিলোঁ। ৰিং হোৱাৰ লগে লগে মোৰ মনত গান এটা হঠাৎ বাজি উঠিছিল। কি জানেনে? আজ মে ওপৰ आसमां नीचे आज मैं आगे जमाना है पीछे। কিন্তু কথা পতাৰ সাহস নহ'ল। কি জানিবা তাইক কথাষাৰ ক'লে হেৰুৱাই দিওঁ। তথাপিও পিছদিনা আকৌ কল কৰিলোঁ। যি হ'ব হ'ব বুলি ফোন ৰিচিভ কৰালৈ বাট চালোঁ। হঠাৎ হেল্ল' হেল্ল' কোন বুলি যেতিয়া ক'লে, বাপৰে গোটেই শৰীৰ হাত পৰি গ'ল। যেন হৃদয়ত ওম শান্তি ওম চিনেমাৰ গানটো বাজিলে। কোনটো জানেনে? कैसे नैनों से नैन मिलाऊं सजना कैसे पा। হেল্ল' কোন? মই ক'লোঁ মই। কোন মই? নাম নাই নেকি? আৰে কেনেকৈ বুজাওঁ তাইক যে মই তাৰ কোন হয়? মই তাৰ বাহিৰে একো কোৱাৰ সাহস নহ'ল। প্লিজ ফোন নাকাটিবা বুলি ক'বলৈও সাহস নহ'ল। কি জানিব মোক চিনি পায়, সেয়েহে আজি মোৰ ক্ৰাছ কাৰোবাৰ পত্নী, কিন্তু আজিও মোৰ ক্ৰাছ মোৰ বাবে ক্ৰাছেই হৈ আছে। আজিও কোৱা নাই যে তুমি মোৰ ক্ৰাছ আৰু তুমিয়ে মোৰ হাফ গাৰ্লফ্ৰেণ্ড। হয়, তুমিয়ে মোৰ হাফ গাৰ্লফ্ৰেণ্ড।